ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কেতিয়াবা আকাশত ৰামধেনু মন কৰিছানে? বৰষুণৰ পাছত যেতিয়া সূৰ্যৰ পোহৰ পানীৰ কণিকাৰ মাজেদি পাৰ হৈ আহে, তেতিয়া সূৰ্যৰ বগা ৰংটো বিচ্ছুৰিত হৈ আকাশত 7টা ৰঙৰ এটা বৃত্তাকৃতিৰ ছাপ দেখিবলৈ পোৱা যায়। সেই ছাপকে আমি কি বুলি কওঁ? ৰামধেনু বুলি কওঁ। ৰামধেনুত 7টা ৰং থাকে। এই 7টা ৰং হৈছে R for red, red মানে ৰঙা। O orange, orange মানে হোমথিৰা। Y for yellow, yellow মানে হালধীয়া। G for green, green মানে সেউজীয়া। B for blue, blue মানে নীলা। I for indigo, indigo মানে ঘন নীলা। V for violet, violet মানে হৈছে বেঙুনীয়া। তোমালোকে এই ৰংকেইটা মনত ৰাখিবলৈ যত্ন কৰিবা। এতিয়া আহাচোন আমি এটা পদ্য গাওঁ। ৰং ৰং নানা ৰং ক'ত বাৰু পাওঁ, ৰামধেনুত পাওঁ নেকি এবাৰ জুমি চাওঁ। আকৌ গাবা। ৰং ৰং নানা ৰং ক'ত বাৰু পাওঁ, ৰামধেনুত পাওঁ নেকি এবাৰ জুমি চাওঁ। ৰঙা নীলা ঘন নীলা আৰু হোমথিৰা, বেঙুনীয়া হালধীয়া আৰু সেউজীয়া। ৰঙা নীলা ঘন নীলা আৰু হোমথিৰা, বেঙুনীয়া হালধীয়া আৰু সেউজীয়া। এইবোৰ ৰং আমি ৰামধেনুত পাওঁ, আমাকো দিব নেকি এবাৰ সুধি চাওঁ। এইবোৰ ৰং আমি ৰামধেনুত পাওঁ, আমাকো দিব নেকি এবাৰ সুধি চাওঁ। ঠিক আছে, আজিলৈ আহিছোঁ। তোমালোকে পদ্যটো শুনি শুনি গাবলৈ চেষ্টা কৰিবা। ধন্যবাদ।